এটেনশন দৰং জিলা প্ৰশাসন, এটেনশন যান-বাহন আৰক্ষী, এটেনশন ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া। প্ৰসংগ বেছিমাৰী পথ দুৰ্ঘটনা। আপোনালোকৰ দৃষ্টি আকৰ্ষণৰ বাবে আজি আমাৰ এই বিশেষ প্ৰতিবেদন। আজি দৰঙৰ বেছিমাৰীত সংঘটিত হৈছিল এক ভয়ংকৰ পথ দুৰ্ঘটনা। আল্ট্ৰা বাছ এখনে মহতিয়াই নিছিল এজনী স্কুলীয়া ছাত্ৰী। ছাত্ৰীজনীৰ নাম মামুনি খাতুন। দুৰ্ঘটনা সংঘটিত কৰাৰ পিছত পথ অৱৰোধ কৰিছিল ৰাইজৰ লগতে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে। কিন্তু এটা চিচিটিভি ফুটেজে এতিয়া লগাইছে চাঞ্চল্য। মন কৰক এই দৃশ্যলৈ। চিচিটিভিৰ ফুটেজ চালে গম পাব আল্ট্ৰা বাছৰ দৌৰাত্ম। কেনেদৰে ব্যস্ত পথত এটা বাছে আন এটা বাছক অভাৰটেক কৰিব বিচাৰি আছে। অভাৰটেক কৰাৰ সময়ত এজনী স্কুলীয়া ছাত্ৰীক প্ৰাণ ল'লে আল্ট্ৰা বাছখনে। এতিয়া প্ৰশ্ন হয়, এইসকল আল্ট্ৰা বাছক নাকি লগাব কোনে? নে এনেদৰে দৈনিক এজন এজনকৈ প্ৰাণ লৈ থাকিব আল্ট্ৰা বাছে? এইজন চালকৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব পৰৱৰ্তী সময়ত লক্ষণীয়। আমি 12:30 আমি স্কুল ছুটি দিছোঁ। ঠিক ছুটি দিয়াৰ 5 মিনিট পিছতে আমাৰ তাত খবৰ আহে যে আমাৰ ক্লাছ 8ম শ্ৰেণীৰ এগৰাকী ছাত্ৰী তেওঁক আল্টাৰ যি অটো পালি, ডাম্পাৰসকলৰ যি অটো পালি, এই আল্টাবিলাকৰ অটো পালিৰ ফলত আমি আজি এগৰাকী ছাত্ৰী কি হ'ব লগা হৈছে। ইয়াতে আৰু দুখন বিয়া হ'ব নোৱাৰে যে এতিয়ালৈকে প্ৰায় 1.5 ঘণ্টা সময় হৈ গ'ল। দলগাঁও থানাৰ ভাৰপ্ৰাপ্ত অচি এতিয়ালৈকে আহি নাপালে। আৰু আমি এইখিনিতে অসম চৰকাৰ তথা ভাৰত চৰকাৰক এটা কথাই ক'ব বিচাৰিছোঁ যে আল্টা আৰু ডাম্পাৰবিলাকৰ যি অটোবালি, এই অটোবালিবিলাক বন্ধ কৰিব লাগে। যদি বন্ধ নকৰে তেতিয়াহ'লে আমি অনাগত দিনত ইয়াতকৈ ভয়াৱহ আন্দোলন কৰিবলৈ বাধ্য হ'ম। আমি আমাৰ 8ম শ্ৰেণীৰ ছাত্ৰী মামুনি পাৰভিন, বয়স 14 পৰা 15 বছৰ হ'ব। স্কুল ছুটি দি ঘৰলৈ গৈ আছে।